কালি ব্লগ দেখিছিলে মোৰ ঘৰৰ অৱস্থা আজি আকৌ ঘৰলৈ গৈছিলোঁ আমাৰ তেনালি পাৰে মানুহবিলাক তেনেকৈ টমু তৰি আছে সেকেন্ড ডে আৰু কাম কৰি আছোঁ কালিৰ পৰা কাম কৰিব শেষ কৰিব পৰা নাই ঘৰটো অৱস্থা গম পায়ে চাগে কালি যিমানখিনি কৰিলোঁ এইবিলাক ৱাল দেখিছে পূৰা পানী ইয়ালৈকে হৈ গৈছিলে মইতো ইয়াত থ'বলৈ চাগে মোৰ সমান মই ডুবিয়ে থাকিলোঁ চাগে মই অকণমান কামবিলাক আজৰি কৰিছোঁ এইবিলাক ঠিক কৰিলোঁ হৈ গ'ল আৰু বস্তুখিনি দেখাইছোঁ লগত কি গ'ল এইখিনি আজি ধুব লাগিব নিব কিবা ঢাকনিটো মাৰি দিওঁ এইখিনি এতিয়া বোকা কিমান এইবোৰ সোমাই থাকিলে সেইবোৰ চাগে এতিয়া পূৰা বোকা হৈ গ'ল মোৰ যিমানটো পাৰ ধুই দিওঁগৈ বস্তুকেইটা इसका काम करेगा इसका বাসন দেখবা আমার ভিডিও চালি বস্তু ভাঙি গ'ল আজি আমাৰ দেখি এণ্টাৰমেণ্ট খুচ হৈ যাব ফাইনেলি এইটো ৰুম কমপ্লিট এইবোৰ চাফা কৰিব নোৱাৰোঁ বাৰু বস্তুবিলাক যিমান পৰা ধুলোঁ আৰু শেষ হ'ল এয়া টোপোলা লৈলোঁ এতিয়া মই যাওঁ গোটেইফালে গা ধুবলৈ মোৰ অৱস্থা দেখিছোঁ লাগিছে গা পা ধোৱা নাই বুলি নিগৰি হৈ বহুত বস্তু পেলাই দিলোঁ এইখিনি বস্তু বহুত এইখিনি মোৰ পিন্ধা বস্তু কিতাপ আহোঁতে ফুলেশ্বৰী স্কুলৰ ৰাস্তাটো চালোঁ লগতে স্কুলখনত দেখিলোঁ যে সম্পূৰ্ণ ভঙা ভিতৰলৈ নাই যোৱা বাৰু কাম চলি আছিলে কাৰণে নেক্সট কেতিয়াবা দেখাম বাৰু এটাই প্ৰাৰ্থনা কৰোঁ নেক্সট যাতে কেনেকুৱা কেতিয়াও নহওক